हेलो ভিউয়াर्स वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो जिসকল कैंडिडेट आपनालोके एडीआर ग्रेड 4 বা গ্রেড 3 क्वालिफाई কৰিছে কিন্তু আপোনালোকে এলিমেন্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত পাইছে যদি সেই ডিপাৰ্টমেণ্টত পাইছে আপোনালোকৰ নিশ্চয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি শিডিউল ঘোষণা কৰিছে আপোনালোকে চাইছে তো কালি আৰু পৰখি আৰু দুদিন বাকি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন তো আজিও আছিল ডকুমেণ্ট ভেৰিফিকেশ্যন কাহিলিপাৰাত তো আজি যিসকলে গৈছিলে হিহঁতৰ পৰা শুনামতে যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰসেছটো কেনেকুৱা কি ডকুমেণ্টছৰ প্ৰয়োজন হৈছে বা কি ডকুমেণ্ট চাইছে তাৰ পিছত 8 পাছৰ সাৰ্টিফিকেট বিচাৰিছে নেকি গ্ৰেড 4 বা ইডব্লিউএছ কোনখন বিচাৰিছে ইডব্লিউএছ সাৰ্টিফিকেট লৈ এটা কনফিউজন আছিল কোনটো বিচাৰিছে কোনটো ইয়াৰৰ বিচাৰিছে লগতে আৰু এটা কথা যে তাত টেবুল ওয়াইজ শিডিউল বনোৱা আছে ডেট ওয়াইজ বা টেবুল ওয়াইজ শিডিউল দিছে অৰ্থাৎ আজি কাৰ আছিল সেইখিনি তো গম পাইছে পিডিএফ ফাইলত আপোনালোকে পাইছে যে কোনখিনিক 15 তাৰিখত মাতিছে 16 তাৰিখত কোনখিনিক মাতিছে 16 তাৰিখত আপোনালোকক যোনখিনিক মাতিছে সেইখিনিক আকৌ দুটা ভাগত ভাগ কৰিছে দুটা ভাগত মানে কি মৰ্নিং শিফট প্লাস ইভিনিং শিফট তাৰে মাজত আকৌ ভাগ কৰিছে যে আপোনাৰ টেবুল নাম্বাৰ 1ত টেবুল নাম্বাৰ 2 টেবুল নাম্বাৰ 4 টেবুল নাম্বাৰ 5 এনেকে টেবুল ওয়াইজও ভাগ কৰিছে চাৰিটামান টেবুল দিছে মৰ্নিং ইভিনিং শিফটত ভাগ কৰিছে তো আপোনাৰ কিমান নম্বৰ টেবুলত পৰিছে মৰ্নিংত নে ইভিনিংত পৰিছে সেই শিডিউলো আপোনালোকৰ লগত শেয়াৰ কৰিম ভিডিওটো হেকলৈ চাই থাকক পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাই আছো ভিডিওৰ লাষ্টৰ ফাইল দেখুৱাই আছো যে শিডিউল মতে আপোনাৰ মৰ্নিংত পৰিছে নে ইভিনিংত পৰিছে আৰু কিমান নম্বৰ টেবুলত পৰিছে তো প্ৰথমে ক্লিয়াৰিফিকেশ্যন দিলো যে তাত প্ৰসেছটো কেনেকুৱা হৈছে কি ধৰণে কি কৰিছে আৰু কি ডকুমেণ্টছ ভালকে চাইছে প্ৰথমে আপোনালোকে যেতিয়া হোমৱাৰ পিছত যেটো ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াতো কোনো ধৰণৰ ভাইবা নহয় তো প্ৰথমে বিচাৰিছে এপ্লিকেশ্যন ফৰ্মখন আপুনি যে অনলাইন কৰিছিলে সেই সময়ত থকা সেই এপ্লিকেশ্যন ফৰ্মখন বিচাৰিছে তাৰ লগতে ৰিটেন এক্সামৰ যি এডমিট কাৰ্ড আছিল সেইখন বিচাৰিছে তাৰ পিছত ডেট অফ বাৰ্থ প্ৰুফ হিচাপে আপোনাৰ এখন এড্ৰেছ প্ৰুফ বিচাৰিছে অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ড বা বাৰ্থ সাৰ্টিফিকেট বিচাৰিছে আপুনি দি দিলে তাৰ পিছত আপোনাৰ বিচাৰিছে হাইষ্ট কোৱালিফিকেশ্যন আপোনাৰ কি যদি আপুনি হায়াৰ সেকেন্ডাৰী পাছড দেন মোৰ ফ্ৰেণ্ড এজন গৈছিলে তাৰ পৰা শুনামতে যে অকল হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেট বিচাৰিছে হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেট সাবমিট কৰি দিছে তাৰ পিছত এক্সচেঞ্জ কাৰ্ড সাবমিট কৰিছে তাৰ লগত এই লৰাজন ইডব্লিউএছ আছিল কাৰণে ইডব্লিউএছ সাৰ্টিফিকেট সাবমিট কৰিব লগা হৈছে তো প্ৰথমে আমি বুজি পালো যে ইয়াতে কিন্তু মেট্ৰিক পাছৰ ডকুমেণ্টছ বিচৰা নাই অকল মেট্ৰিকৰ এডমিটটো বিচাৰিছে ডেট অফ বাৰ্থ প্ৰুফ হিচাপে কিন্তু ইয়াতে 8 পাছৰ কোনো ধৰণৰ সাৰ্টিফিকেট বা মাৰ্কশিটৰ কোনো ধৰণৰ কথা আহা নাই তো বহুতে কনফিউজ হৈ আছে যে এতিয়া আকৌ 8 পাছৰ মাৰ্কশিট বা সাৰ্টিফিকেট বিচাৰিব নেকি বিচৰা নাই হাইষ্ট কোৱালিফিকেশ্যন যি আছে আপোনাৰ তাৰে এটা প্ৰুফ অৰ্থাৎ পাছ সাৰ্টিফিকেট বিচাৰিছে তো আপুনি লৈ যাব কিন্তু হেই বুলি থৈ না যাব মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট এডমিট কাৰ্ড হেখিনি লব হায়াৰ সেকেন্ডাৰী মাৰ্কশিট সাৰ্টিফিকেট লব এইটোৰ যদি কিবা আছে লৈ যাব পাৰে এক্সচেঞ্জ কাৰ্ড লৈ যাব আপোনাৰ বাকি ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড হেবোৰ লৈ যাব তো 8 পাছ সাৰ্টিফিকেট বিচৰা নাই এটো কনফিউজ দূৰ হ'ল বা ডকুমেণ্ট ভেৰিফিকেশ্যন খিনি নিশ্চয় গম পালে ইয়াতে বিশেষ তেনেকে ডকুমেণ্ট কিন্তু বিচৰা নাই তো ভাবি লওক আপুনি ভাইবা দিব গৈ বা স্কিল টেষ্ট দিব গৈ যোনখিনি ডকুমেণ্টছ লৈ গৈছিলে সেইখিনি লৈ যাব তো এতিয়া হিসু ইডব্লিউএছ সাৰ্টিফিকেট কোনখন বিচাৰিছে তো ইডব্লিউএছ সাৰ্টিফিকেট লৈ এটা সময়ত বহুত কনফিউজনত আমি আছিলো কিন্তু ফাইনালি আজি যি ভেৰিফিকেশ্যন হৈছে সেই ভেৰিফিকেশ্যনত ইডব্লিউএছ সাৰ্টিফিকেট আগৰখন বিচাৰিছে অৰ্থাৎ যিমান দূৰ গম পাইছো এপ্লাইৰ আগৰ বিচাৰিছে বা আপোনাৰ লগত যদি এডভাৰটাইজমেন্টৰ আগৰখন আছে সেইখনৰ হলে আৰু বেছি ভাল আমি যিমান দূৰ 4-5 জনৰ লগত কথা পাতি গম পাইছো হিয়তক বিচাৰিছে কিছুমানে এপ্লাইৰ পিছত অৰ্থাৎ এপ্লাই শেষ হোৱাৰ পিছত লাষ্ট ডেট যোৱাৰ পিছত পৰীক্ষা দি আহি কিছুমানে বনাইছে তেতিয়া হুদিছে যে তোমাৰ আগৰখন ইডব্লিউএছ নাই নেকি কিছুমানে কৈছে আছে যদি আছে আগৰখন দিয়া আগৰখন জেৰক্স কৰি দিয়া আহিব দিছে কিছুমানে কৈছে নাই এক্সপায়াৰ হৈ গল বা আছিলে মই আনা নাই কৈছে ঠিক আছে পিছৰখনো ৰাখি দিছে কিন্তু ম্যাক্সিমামক হুদিছে আগৰখন দিয়া অৰ্থাৎ এডভাৰটাইজমেন্টৰ আগৰ দৰিলে 21-22 হ'ব যদি ফাইনান্সিয়াল ইয়াৰ 21-22 আছে সেইখন থাকিলে ভাল বা আপুনি যদি 22-23 আছে এপ্লাই চলি থকা অৰ্থাৎ লাষ্ট ডেট এপ্লাইৰ তাৰ মাজত বনাইছিলে সেইখন হলেও হ'ব একসেপ্ট কৰিছে বা ৰাখি দিছে আৰু একসেপ্ট ৰিজেক্ট বুলি ক'ব নোৱাৰো কিন্তু কোনবাই বলে 22-23 দিছিলে অৰ্থাৎ হয়তো এপ্লাইৰ পিছত বনাইছিলে সেইখন নট ভ্যালিড বা নট ডেট এনেকে কিবা এটা লিখি দিছে মই দি দিম মানে গ্ৰুপত যেনেকে আলোচনা হৈ আছে তো আপোনালোকে যদি ইডব্লিউএছ আগত বনাইছিলে আগত আছিলে অৰ্থাৎ 21-22 ফাইনান্সিয়ালৰ ইয়াৰৰ আছিলে সেইখনো লৈ যাব বা কিছুমানে যদি 22-23 বনাইছে কিন্তু এপ্লাই চলি থকা অৱস্থাত এডভাৰটাইজমেন্টৰ পিছত কিন্তু 5 জুন নে 7 জুন লাষ্ট ডেট আছিলে সেই জুনৰ আগত আপুনি বনাইছে সেইখনো লৈ যাব পাৰে কিন্তু এক্সাম যি অনলাইন চলি আছিল অনলাইন চলি থকাৰ পিছত যদি বনাইছে সেইখিনি কি কৰিব নকৰিব সেইখিনি ডিপাৰ্টমেন্টে হে ক'ব পাৰিব হয়তো একসেপ্ট কৰিব পাৰে নকৰিব পাৰে ৰাখি দিছে কিছুমানৰ হয়তো ৰিমাৰ্কত লিখি দিছে কিছুমানৰ লিখা নাই কিন্তু বিচাৰিছে আগৰখন যদি আছে আগৰখন দিয়া বা আগৰখন পিছৰখন দুখনে চাইছে আগৰখন ৰাখি দিছে বা মাজত যদি চলি থকা অৱস্থাত বনাইছে সেইখন ৰাখি দিছে এইখিনি গল এতিয়া আহিছো টেবুল ওয়াইজ শিডিউল ডেট ওয়াইজ টেবুল ওয়াইজ শিডিউল দিছে
আৰু তিনিটা শিফ্ট দুটা শিফ্টত ভাগ কৰিছে মৰ্নিং ইভিনিঙত তাৰ লগতে চাৰিটা টেবুল দিছে আপোনাক কিমান নম্বৰ টেবুলত পৰিছে মৰ্নিঙত নে ইভিনিঙত সেইখিনি চাই লওক চাওক এইখন হৈছে টেবুল ইয়াতে লিখা আছে ডেট ওয়াইজ এণ্ড টেবুল ওয়াইজ শিডিউল অফ ডকুমেণ্ট ভেৰিফিকেশ্যন অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 ষ্টাফ ৰিকমেণ্ডেড বাই SLRC টু বি পোষ্টেড এট ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেইটোৰ কথা কৈছে তো ইয়াতে চাওক পোষ্ট ইয়াতে পোষ্ট এইখিনি আৰু মই গাই নাযাওঁ 15 তাৰিখ আজি যেহেতু হেকে পালে 16 তাৰিখত চাওক গ্ৰেড 4 স্কুল চৌকিদাৰ 434 কেণ্ডিডেট আছে তাৰে সিৰিয়াল নম্বৰ 1 হয়তো ঘোলা হৈছে সিৰিয়াল নম্বৰ 1 ৰ পৰা 109 টেবুল নম্বৰ 1ত মাতিছে কিন্তু এই মৰ্নিং চাওক 10টাৰ পৰা 12টাৰ মাজত মাতিছে কাক এইটো চাওক 1 ৰ পৰা 54 1 to 54 মৰ্নিং শিফ্টত আপোনালোকে সিৰিয়াল নম্বৰ কোড পাব আকৌ আপোনালোকে যে লিষ্ট পাইছে ডিইৰ অফিচিয়েল ওয়েবসাইটত লিষ্ট পাইছে 15 তাৰিখ বা 16 তাৰিখত যে আপোনাক মাতিছে তাৰ যোনটো লিষ্ট আছে সেই লিষ্ট মতে আপোনাক মাতিছে সেই লিষ্টৰ যোনটো সিৰিয়াল নম্বৰ আছে আপুনি চাব কিমান নম্বৰত আছে যেনেকুৱা বঙাইগাঁৱৰ কিমান নম্বৰৰ পৰা 36 নে 34 ৰ পৰা ষ্টাৰ্ট হৈছিল 56 লৈকে চলি আছে তো আপোনাক মাতিছে কেতিয়া চাব মৰ্নিংত মাতিছে 1 নম্বৰ বৰ্ডত বা ইভিনিং বৰ্ডত মাতিছে 55 সিৰিয়ালৰ পৰা 109 লৈকে তাৰ পিছত সিৰিয়াল নম্বৰ 110 ৰ পৰা 218 লৈকে টেবুল নম্বৰ 2 ত মাতিছে 120 ৰ পৰা 264 লৈকে মৰ্নিং শিফ্ট আৰু 165 ৰ পৰা 218 ক মাতিছে ইভিনিং শিফ্ট তো এইখিনি আপোনালোকে সিৰিয়াল কৰিব তো মই আৰু গাই নিদিও দিগলিয়া হৈ যাব ভিডিওটো তো আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত এটো লিংক এটা পাব সেই লিংকৰ পৰা এই টেবুলটো ডাউনলোড কৰি ল'ব যে আপোনাৰ সিৰিয়াল নম্বৰ কিমানৰ মাজত আছে সেই হিচাপে আপোনাৰ টেবুল কিমান নম্বৰ টেবুলত পৰিছে বা আপোনাৰ কিমান নম্বৰ কি কোনটো শিফ্টত পৰিছে সৰি মৰ্নিং নে ইভিনিঙত আপুনি চাই ল'ব পাৰে 16 তাৰিখত বা 17 তাৰিখত যাৰ আছে গ্ৰেড 4 বা গ্ৰেড 3 দুটাৰে আছে তো আপোনালোকে মিলাই লওক আপোনাৰ মৰ্নিঙত নে ইভিনিঙত আৰু কিমান নম্বৰ টেবুলত তো এইখিনি চাই লওক তাৰ পিছত ডকুমেন্টছৰ কথা কলোৱে নিজৰ ডকুমেন্ট যিমানখিনি আছে লৈ যাব যাতে কোনো ধৰণৰ প্ৰবলেম নহয় তো এতিয়ালৈ মানে থ্যাংক ইউ